মই আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাথমিক সদস্য হিচাপে ফকৰাগ্ৰামবাসী ৰাইজক সুধিব বিচাৰিছো, যদি ফকৰাগ্ৰাম সমষ্টিত নতুন প্ৰাৰ্থী লাগে বা নতুন মুখ লাগে, এই ভিডিঅ'টো সকলোৱে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি অসমৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়ালৈ পঠাই দিব যে 5 বছৰে অৰূপ কুমাৰ দে ফকৰাগ্ৰামবাসী ৰাইজৰ ওপৰত যি নিৰ্যাতন চলালে, সেই নিৰ্যাতন যাতে আৰু 5 বছৰ ৰাইজে ভুগিব লগা নহয়, তাৰ কাৰণে ৰাইজে ব্যৱস্থা কৰক আৰু এই ভিডিঅ'টো মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়ালৈ পঠাই দিয়ক। আৰু লগতে মই অসমৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক মই অনুৰোধ কৰিব বিচাৰিছো, ফকৰাগ্ৰাম সমষ্টিৰ এজন ভাৰতীয় জনতা পাৰ্টিৰ মই কাৰ্যকৰ্তা হিচাপে আছিলো। যোৱাকালি মই মোৰ পদটো ত্যাগ কৰিছো, কিন্তু প্ৰাথমিক সদস্যতা মই ত্যাগ কৰা নাই। যে এইবাৰ যদি মানে এই বাল মানে চুলি মানে বাল নেতাক যদি ফকৰাগ্ৰাম সমষ্টিত যদি প্ৰাৰ্থিত্ব দিয়া হয়, এই সিটটো এই ফকৰাগ্ৰামৰ এই সিটটো এইবাৰ যে হেৰুৱাব, ইয়াত নিশ্চিত 100% গ্যাৰাণ্টি। গতিকে মই অসমৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীক মই অনুৰোধ কৰিছো, আপোনালোকে এইবাৰ ফকৰাগ্ৰামত আপোনালোকে কাক দিব নিদিব আপোনালোকৰ কথা মুঠতে ফকৰাগ্ৰাম সমষ্টিৰ অন্তৰ্গত ব্যক্তি হ'ব লাগিব, অন্যথা পৰিস্থিতি ভয়ংকৰ হ'ব। প্ৰত্যেকজন কাৰ্যকৰ্তাই বৰ্তমান অৱস্থাত ক্ষোভিত হৈ আছে, কোনো কাৰ্যকৰ্তা মুভমেণ্ট নাই। বৰ্তমান এটাই চলি আছে, অকল মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীক সন্তুষ্ট কৰাৰ ৰাজনীতি। ইয়াত অকল ৰাইজক একত্ৰিত কৰা মানে ৰাইজে ভোট দিওৱাটো নুবুজায়। তেখেতৰ এটাই কাম হৈছে ৰাইজক একত্ৰিত কৰি মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক দেখা যে মোৰ বিপুল সমৰ্থন আছে, কিন্তু তেখেতৰ সমৰ্থনত আজি ৱাৰ্কাৰ নাই, 0। গতিকে মই অসমৰ মুখ্যমন্ত্ৰীক আকৌ এবাৰ মই অনুৰোধ কৰিছো, আপুনি এবাৰ টিকিট দিয়াৰ আগতে এবাৰ চিন্তা চৰ্চা কৰিব। ইয়াত আমি ফকৰাগ্ৰাম সমষ্টিত বাঙালী, ৰাজবংশী, মুছলিম এইবিলাক ভেদাভেদ আমি বিচৰা নাই। আমি বিচাৰিছো এটা ফকৰাগ্ৰামৰ স্থানীয় কেণ্ডিডেট লাগে, আৰু আপুনি সেইটো কাক দিব আমাৰ ক'বলগীয়া একো নাই। মুঠতে 5 বছৰ ফকৰাগ্ৰাম সমষ্টিৰ ৰাইজ বহুত নিৰ্যাতনত ভুগিছে, আৰু মই কৈছো যদি অসমৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই যদি এইটো ব্যৱস্থা নলয়, মই অপেনলি কৈছো, ছচিয়েল মিডিয়াৰ যোগে মই যুদ্ধ ঘোষণা কৰিছো অৰূপ কুমাৰ দেক কেনেকে হাৰাব লাগে।